প্ৰথমতে মই আমাৰ বিটিআৰবাসী তথা অসমবাসী ৰাইজক যেহেতু আমাৰ কোভিড-19ৰ যি আক্ৰমণ বা সংক্ৰমণ হেতু এতিয়ালৈকে কমা নাই আৰু ভাৰত চৰকাৰে ইতিমধ্যে ফৰ্থ লকডাউন চতুৰ্থবাৰৰ বাবে লকডাউন যেহেতু 18 তাৰিখৰ পিছত বা 18 তাৰিখত ঘোষণা কৰিব তো সেই হিচাপে মই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে লকডাউনত যিখিনি নীতি নিয়ম গভৰ্ণমেণ্টে অৰ্থাৎ চৰকাৰে বান্ধি দিব সেইখিনি যাতে মানি চলে আৰু 2 এদিনৰ ভিতৰতে আমাৰ অসমত বাহিৰৰ যিখিনি মানুহে কাম কৰিবলৈ গৈছে তেওঁলোকে যেহেতু আহি পাব আৰু হেতু চৰকাৰে আনাৰ কাৰণে ব্যৱস্থা কৰিছে যাতে যিবিলাকে বাহিৰৰ পৰা আহিব নিজ ঘৰত উভতি আহিব তেওঁলোকক মই আহ্বান এটা জনাব বিচাৰিছোঁ তেওঁলোকে যাতে গভৰ্ণমেণ্টে যিখিনি ইনষ্ট্ৰাকচন দিয়ে ধৰক কোৱাৰেণ্টাইনত থাকিবলৈ যদি কোৱা হয় তেতিয়াহ'লে কোৱাৰেণ্টাইনত থাকিব লাগিব কিছুমানক হয়তো মেডিকেলত ৰাখিব বা কোৱাৰেণ্টাইন হোমবিলাকত ৰাখিব নহ'লে কিছুমানক নিজৰ ঘৰতে কোৱাৰেণ্টাইনত থাকিব দিব তেখেতসকলে যাতে এইখিনি মানি চলে মই তাকে আহ্বান জনাইছোঁ আৰু সকলোৱে সাৱধানতে থাকক মাস্ক পিন্ধি পেলাই বাহিৰত ওলাওক আৰু মানে বিনা কাৰণত অৰ্থাৎ নিজৰ যদি ইম্পৰ্টেন্ট যদি কাম নাথাকে তেতিয়াহ'লে তেওঁলোকে যাতে বাহিৰত নোলায় মই সেইখিনি আহ্বান জনাইছোঁ আৰু এই সুযোগতে মই মোৰ 32 নং ভেৰগাঁওবাসীৰ ৰাইজক মই জনাব বিচাৰিছোঁ যে যেহেতু আমাৰ ভেৰগাঁও সমষ্টিৰ প্ৰধান এটা নদী আছে শুক্লাই নদী সেইটো সবে জানে শুক্লাই নদীৰ মাথাউৰিবিলাক ছিঙি বছৰে ছিঙে বানপানী আহিলে ছিঙি যায় তাতে মাথাউৰিবিলাকৰ খুব দুৰ্বল আমাৰ অসমৰ জলসম্পদ মন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়াই একমাহমান আগত তেখেতে এটা কথা ঘোষণা কৰিছিল যে বানপানীৰ আগতে অসমৰ যিখিনি নদী নালা আছে এই নদী নালাবিলাকৰ যিখিনি মাথাউৰি এইখিনি ৰিপেয়াৰিং কৰা হ'ব বুলি তো সেই সুযোগতে ময়ো আমাৰ ভেৰগাঁও সমষ্টিত যেহেতু শুক্লাই নদী এটা প্ৰধান নদী সেই হিচাপে শুক্লাই নদীৰ যিখিনি মাথাউৰি এইখিনি যাতে তেওঁ নজৰ দি পেলাই যাতে ৰিপেয়াৰিং কৰাৰ ব্যৱস্থাটো লয় তাৰ কাৰণে মই তেখেতক ইমেইল যোগেদি মই এখন স্মাৰক পত্ৰ অৰ্থাৎ মেমৰেণ্ডাম মই পঠাইছোঁ আৰু এই মেমৰেণ্ডাম কপিখন মই আমাৰ BTCৰ ৰাজ্যপাল শাসন অহাৰ পিছত নতুনকৈ নৱনিযুক্ত আমাৰ যি প্ৰিন্সিপাল সেক্ৰেটাৰী তেখেতকো মই পঠোৱা হৈছে আৰু যিজন এডমিনিষ্ট্ৰেটৰ তেখেতকো মই কপি হিচাপে পঠোৱা হৈছে আৰু আমাৰ ওদালগুৰি জিলাৰ ডেপুটি কমিশনাৰ উপায়ুক্ত তেখেতলৈ মই ইমেইল যোগে আমাৰ মই যেটো দাবী কৰা মেমৰেণ্ডামখন মই পঠাইছোঁ আশা ৰাখিছোঁ তেওঁলোকে নিশ্চয় সেইখিনি গুৰুত্ব দিব আৰু তেওঁলোকে সাৰ্ভে কৰি পেলাই আমাৰ নদীৰ দ্বাৰা শুক্লাই নদীৰ দ্বাৰা আমাৰ অকল ভেৰগাঁও সমষ্টি নহয় ভেৰগাঁও সাব ডিভিজনৰ যিখিনি ৱেষ্টাৰ্ণ আৰু সাউথাৰ্ণ পাৰ্ট পশ্চিম আৰু দক্ষিণ যিখিনি খণ্ড আছে এইখিনি মানে বেয়াকৈ এফেক্ট হয় আৰু মানুহবিলাকৰ খেতি বাতি নষ্ট হয় মানুহবিলাকৰ খেতি পথাৰ বা বহুতখিনি স্মল টি গ্ৰোৱাৰ্ছ আছে তেখেতসকলৰ চাহ বাগানো ইতিমধ্যে ইৰোৱেশ্যন হৈছে আৰু আমাৰ এটা প্ৰাথমিক বিদ্যালয় আছে জংগলবস্তিত মিলন জ্যোতি প্ৰাথমিক বিদ্যালয় বুলি কয় এই মিলন জ্যোতি প্ৰাথমিক বিদ্যালয় এই বছৰত যদি সেই স্কুলখন ৰাখিবৰ কাৰণে যদি ব্যৱস্থা নলয় মানে টোটেলি সেই নদীত মানে যাব সেইখিনি এটা পৰিৱেশ হৈ আছে গতিকে যাতে তেওঁলোকে অৰ্থাৎ বিভাগীয় কৰ্তৃপক্ষই যাতে দায়িত্বটো লয় আৰু মই স্পেচিয়েলি আমাৰ মাননীয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া অসমৰ তেখেতক মই স্পেচিয়েলি অনুৰোধ জনাব বিচাৰিছোঁ যাতে তেখেতে কথাখিনি গুৰুত্ব সহকাৰে লৈ পেলাই প্ৰপাৰ চেনেলৰ যোগেদি তেখেতে যাতে সাৰ্ভে কৰি পেলাই আমাৰ এই নদীখনৰ যিটো মাথাউৰি যিখিনি দুৰ্বল মাথাউৰি আছে ছিঙি যোৱা মাথাউৰি আছে এইখিনি আমাৰ বানপানী হোৱাৰ আগতে যাতে ৰিপেয়াৰিং কৰাৰ ব্যৱস্থাটো লয় মই সেইখিনি আহ্বান জনাইছোঁ নাই আমি দেখিছোঁ যে কিছু ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা নোলোৱা নহয় লৈছে কিন্তু যিমানখিনি তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে সেইখিনি লোৱা নহ'ল BTC আজি তাৰিখত BTC চৰকাৰ বা BTC গভৰ্ণমেণ্ট বা BTC ফৰ্ম হোৱা 17 বছৰ হ'ল এই 17 বছৰতে তেওঁলোকে যিমানখিনি ব্যৱস্থা কৰিব লাগিছিলে নকৰিলে আৰু আমাৰ ইয়াত 8 নং মংগলদৈ লোকসভাৰ MP আছিলে ইচ্ছা কৰিলে তেওঁ MP যিবিলাকে হৈ গ'ল তেওঁলোকে ইচ্ছা কৰিলে এই মাথাউৰিখিনি ভালকৈ বনাই দিব পাৰিছিলে কিন্তু তেওঁলোকে নজৰ দিয়াটো আমি পৰিলক্ষিত নহ'ল আৰু আমাৰ এই পানেৰী বিধানসভাত বিধায়িকা বাইদেউ আছে তেখেতো ইচ্ছা কৰিলে এইখিনি যিখিনি মাথাউৰি ছিগি যোৱা বা যিখিনি দুৰ্বল মাথাউৰি এইখিনি ৰিপেয়াৰিং কৰাত তেখেতে মানে পদক্ষেপ ল'ব পাৰিছিলে কিন্তু পদক্ষেপ লোৱা চেষ্টা কৰিছে যদিও কিছুমান কামটো কৰিছে কিন্তু কিছুমান কামটো কি হ'ল মানে কিছুমান কামটো ঠিকা ভিত্তিত দিয়াৰ বাবে বা ঠিকাদাৰে কিছুমানটো গাফিলতিৰ কাৰণে কিছুমান কামবিলাক নহ'ল
আৰু হেতু যেটো মই দেখিছো হেতুত খুব এটা ভাল প্ৰজেক্টৰ প্ৰয়োজন আছে মানে সৰু সুৰা এমএলএ ফানে হওক বা কবাত এমপি ফানে হওক বা সৰু সুৰা এটা আঁচনি দ্বাৰা হেতু নদীৰ যিখিনি গৰাখহনীয়াই হওক বা মাথাউৰি হওক হেতু ৰোধ কৰিব পাৰে বুলি মই বিশ্বাস কৰা নাই বা দেখা পোৱা নাই তো ইয়াৰ কাৰণে এটা ডাঙৰ আঁচনিৰ প্ৰয়োজন হ'ব আৰু হেতু সেন্ট্ৰেলি যেটো সেন্ট্ৰেল গভৰ্নমেন্টৰ যেটো ওয়াটাৰ ৰিসোর্স ডিপাৰ্টমেন্ট আছে যাতে এই ওয়াটাৰ ৰিসোর্স ডিপাৰ্টমেন্টৰ দ্বাৰা হেতু সাৰ্ভে কৰাই পেলাই যাতে ভালকে ব্যৱস্থা লয় মই তাকে অনুৰোধ জনাইছো অলপতে মানে বিধায়িকা কমলি বসুমতাৰ নেতৃত্বত আৰু আমাৰ যিখিনি 32 নম্বৰ পৰিষদীয় সমষ্টি যি প্ৰাক্তন এমচিএল আছিল তেখেতসকলে কিন্তু এটা তাত কি কৈছে মথাউৰি ইৰিজনৰ কাৰণে কিন্তু লাখ টকা এটা শিলৰ এটা কিবা কৰিছিলে সেইটো মানে কৰিছিলে সেইটো কাম হোৱা নাই না হেতু যেটো মই দেখিছো সাৰ্ভে কৰি পেলে দেখিছো স্পটত গৈ পেলে মই যেটো দেখিছো তেওলকে কিমান লাখ টকীয়াৰ আঁচনি দিছিল মই হেতু নাজানো কিন্তু যেমানখিনি কাম হ'ব লাগিছিল মই হেতু কামটো হোৱা নাই বুলি ক'ব পাৰো কাৰণ মই নদীৰ কাখৰ গাঁৱৰ মোৰ নদীৰ লগতে মই চিনাকি সৰুৰ পৰা মই নদীৰ দিকটো মই চিনি পাওঁ নদীৰ কিমান স্পিড বা নদীৰ পানী আহিলে কি ধৰণৰ বিপদ আনে হেখিনি মই জানো আৰু সেই হিচাপে যিখিনি বৰ্ডাৰ ফেন্সিং বা ঠিক তেনে ধৰণৰ মাথাউৰি তেওঁলোকে ৰিপেয়াৰিং কৰাৰ নামত যিখিনি কৰিছে হেতু কিন্তু সাফিসিয়েন্ট নহয় হেতু মানে একবাৰ বানপানী আহিলে বা পানী বাঢ়িলে এইখিনি সব মানে উঠাই লৈ যাব পাৰিব যদি নদীৰ যেটো কাৰেন্ট হেতু দেখিছো তেখেতসকলে মানে ইঞ্জিনিয়াৰ বিলাকে তাত মানে অধ্যয়ন কৰা নেকি পানীৰ যেটো ফুট হেতু তেওঁলোকে অধ্যয়ন নকৰাকৈ সেই মাথাউৰিবোৰ দিছে নেকি এনেকুৱাই ধৰণৰ কাৰণ সেই নদীটো বুজিবৰ কাৰণে নদীৰ মহিমাটো বুজিবৰ কাৰণে অনেক টেকনিক্যালি চালিও নহব ইয়াত নদীৰ মহিমা বা নদীৰ হিষ্টৰীখিনি যদি জানিব লাগে ইয়াত যিখিনি বসবাস কৰা মানুহ আছে সিনিয়ৰ মানুহ আছে বা ইয়াত লগত লাগি থকা যিখিনি ৰাইজ আছে বা ইন্টেলেকচুৱেল আছে তেওঁৰ লগত কথা পাতিব লাগিব এনে সাৰ্ভে কৰিলে আসলতে সঠিক মানে পদক্ষেপটো ওলাই নিব নোৱাৰে কাৰণ ইঞ্জিনিয়াৰে চাবকে পানী কোনফালে আহে পানী কানি কোনফালে যায় হেতুৱে চাব কিন্তু ইয়াত যিখিনি ইয়াৰ নদীৰ কাখৰ কাক দাখৰি যিখিনি ওচৰে পাজৰে যিখিনি মানুহ আছে তেখেতসকলেহে নদীৰ হিষ্টৰীখিনি জানে গতিকে তেখেতসকলক যদি খুচপোচ কৰি পেলাই এডভাইস লৈ পেলাই যদি এস্টিমেট বিলাক বনোৱা যায় তেতিয়াহলে নিশ্চয় মই ভাবো আঁচনিখিনি ভালকে ৰূপায়ণ কৰিব পাৰিব আৰু ৰুট কৰাৰ প্ৰটেকচন কৰাত মানে সাকসেস হ'ব বুলি মই ভাবো ৰাইজে কিমান দিনৰ পৰা এইটো সমস্যাৰ লগত ভুগি আছে ৰাইজেটো কি বছৰৰ পৰা সমস্যাৰ লগত ভুগি আছে বুলি ক'লে মোৰ জন্ম মানে এতিয়ালৈকে মোৰ বয়স 40 বছৰৰ ওচৰা-ওচৰি হল মই জন্মৰ আগত হৈছে না নাজানো মই যি সময়ৰ পৰা মই মনত আছো মানে এই সময়ৰ পৰা মই দেখিছো প্ৰতি বছৰ ৰাইজে এই মানে নদীৰ লগত যুঁজ দিবলগীয়া হয় বহুত মানুহৰ খেতি পথাৰ অলৰেডি মানে এই নদীত যা গল মানে এতিয়ালৈকে বহুদৰে খেতি পথাৰত মানুহ নদীটো বৈ গৈছে বেছি কি কম মোৰ নিজৰ মাটি 12 বিঘা মোৰ নিজৰ মাটিতে মানে নদীয়ে যা লৈ গল মানে ইৰিগেশ্যন হল অলৰেডি তো সেইখিনি বহুত মানুহৰ মানে ক্ষতি হৈছে আৰু এই ক্ষতিপূৰণখিনি বা ক্ষতি হোৱাৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে বুলি যদি কয় কোনেও একো পোৱা নাই বহুদৰে তামোল বাঢ়ি গল চাহপাত খেতি গল কল মানে খেতি গল বা ধান খেতি গল ঠিক তেনে বহুতখিনি খেতি বছৰে নষ্ট হয় কিন্তু গভৰ্নমেন্টৰ তৰফৰ পৰা ক্ষতিপূৰণৰ নামত কি দিছে কি দিয়া নাই হেতু আমি নাজানো কিন্তু আমি বা ৰাইজে একো পোৱা নাই আপুনি কিমান সোনকালে মানে ইনিচিয়েটিভ লোৱাটো বিচাৰে চৰকাৰৰ তৰফৰ পৰা যেহেতু গভৰ্নমেন্ট অফ আসামৰ ওয়াটাৰ ৰিসোৰ্স মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া অলৰেডি এটা প্ৰেছ মিট যোগেদি তেওঁ ডিক্লেয়াৰ দিছিলে যে লকডাউনৰ মাজতো অসমৰ যিখিনি দুৰ্বল মাথাউৰি নদীবিলাকৰ হেতু ৰিপেয়াৰিং কৰা হ'ব বুলি তেওঁ যেহেতু প্ৰেছ মিট যোগে মানে ঘোষণা কৰিছিলে মই হেতু দেখিছো আৰু দেখাৰ লগে লগে যদিও আমাৰ ইউপিপিএল চৰকাৰত নাই আৰু এই বৰ্তমানটো মই ভেৰগাঁও 32 নং ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থীহে ইউপিপিএলৰ তথাপিও মোৰ যেহেতু ৰাইজৰ কাৰণে কাম কৰাৰ মোৰ ইচ্ছা আছে ৰাইজৰ সমস্যাৰ কাৰণে মোৰ কাম কৰা ইচ্ছা আছে এই হিচাপে মই মেমোৰেণ্ডাম এখন দিছো যাতে তেওঁলোকে নজৰত ৰাখে আৰু নজৰ কৰি পেলে হেতু সমস্যা সমাধান কৰিব পাৰে তাৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছো আৰু মই ভাবো অন্য নদীবিলাকৰ যিখিনি মাথাউৰি ৰিপেয়াৰিং কৰা হয় ঠিক তেনেকা আমাৰ শুক্লাই নদীৰ মাথাউৰিখিনিও মানে বানপানী আহাৰ আগতে যাতে ৰিপেয়াৰিং কৰি দিয়ে মই তাকে আশা কৰিছো আৰু আহ্বান জনাইছো